বন্ধুসকল নমস্কাৰ। মই দীপাংকৰ বৰা। আপোনালোকে চাই আছে ক্ৰিয়েটিভ মাইণ্ড আছাম। বন্ধুসকল, আপোনালোকে যদি বিচাৰে, আপোনালোকে যেনেকৈ বেলেগৰ এড্ৰেছ গুগল মেপছত চাই, যেনেকৈ লোকেশ্যন চাই ৰাস্তা উলিয়াব পাৰে বা কিবা ক'ত আছে, কেনেকুৱা জেগাত আছে, কোনফালেদি যায়, তেনেকুৱা ৰাস্তা বিচাৰিবলৈ কাৰণে গুগল মেপছৰ সহায় লয়। আপোনালোকে যদি বিচাৰে আপোনালোকৰ ঘৰ, দোকান, ৰেষ্টুৰেণ্ট, হোটেল, কলেজ, এনেকুৱা আপোনালোকৰ নিজৰ এড্ৰেছ গুগল মেপত আপলোড বা দিব বিচাৰে, যাতে কোনোবাই সেই এড্ৰেছ চাই আপোনাৰ সেই ঠিকনা পাব পাৰে। যদি আপোনাৰ ঘৰটোৰ এড্ৰেছটো গুগলত দিব বিচাৰে বা আপোনাৰ এখন দোকান আছে, দোকানৰ এড্ৰেছটো যদি আপুনি গুগলত দিব বিচাৰে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো চাওক। আপুনি গম পাব কেনেকৈ গুগলত নিজৰ এড্ৰেছ দিব পাৰি। গুগলত মেপত এড্ৰেছ দিবলৈ হ'লে এইটো মোৰ গুগল মেপছ দেখিছে, আপোনাৰো হয়তো আছে। যদি নাই আপুনি ডাউনলোড কৰি ল'ব পাৰে। আপুনি গুগল মেপছটো ডাউনলোড কৰি পেলাই ইয়াক অ'পেন কৰিব। অ'পেন কৰিলে ইয়াত দেখিছে এনেকৈ ওলাই যায়। যিকোনো এটা এড্ৰেছ যদি ইয়াত চাৰ্চ বাৰত মাৰি চাৰ্চ কৰে, তেতিয়াহ'লে তাত ৰাস্তাটো ওলাই বা ক'ত আছে এইটো দেখি যায়। আপুনিও যদি এনেকৈ দিব বিচাৰে তেতিয়াহ'লে দিব পাৰিব। দিবলৈ হ'লে আপুনি কি কৰিব, এই তিনিডাল আঁচ দেখিছে, এই আঁচ তিনিডালত ক্লিক কৰিব। ক্লিক কৰিলে একেবাৰে তললৈ আহিব। তলত এই দেখিছেনে টিপছ এণ্ড ট্ৰিক্স, তাৰ তলত আছে এড এ মিছিং প্লেচ। আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি যদি ঘৰৰ এড্ৰেছ দিব বিচাৰিছে, তেতিয়াহ'লে ঘৰৰ ইয়াৰ নামটো যি নাম দিয়ে, যদি আপোনাৰ দোকান এখন আছে দোকানৰ নামটো দিব পাৰে। যদি আপুনি এখন স্কুল বা কলেজৰ এড্ৰেছ দিব বিচাৰিছে, তেতিয়াহ'লে স্কুল বা কলেজৰ নামটো দিব পাৰে। তাৰপিছত আপুনি লোকেশ্যনটো আপুনি যিহৰ এড্ৰেছ দিব বিচাৰিছে, সেই তাত থাকি পেলাই কৰিলে আপোনাৰ লোকেশ্যনটো ভালকৈ ট্ৰেক কৰিব পাৰিব। আপুনি যদি দোকান এখনৰ এড্ৰেছ দিব বিচাৰিছে, তেতিয়া আপুনি দোকানখনত গৈ এইটো এড কৰক। তাৰপিছতে মাৰ্ক লোকেশ্যন অন মেপ, এইটো ক্লিক কৰক। এইটো ক্লিক কৰিলে আপুনি যিমান পাৰে সিমান ভালকৈ জুম কৰিব। জুম কৰাৰ পিছত আপোনাৰ যেতিয়া এড্ৰেছটো আউট হ'ব, তাত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত ওপৰত অ'কে বুলি ওলাব, আপোনাৰ অ'কেটো ক্লিক কৰি দিব। দেখিছে মোৰ এড্ৰেছটো ইয়াত আহি গৈছে। তাৰপিছত আপুনি ইয়াত আছে কেটাগৰী আপুনি চিলেক্ট কৰিব। হোম, আপুনি যদি ঘৰৰ এড্ৰেছ দিব বিচাৰিছে তেতিয়াহ'লে হোম দিব। যদি ৰেষ্টুৰেণ্টৰ এড্ৰেছ দিব বিচাৰিছে ৰেষ্টুৰেণ্ট দিব। যদি স্কুলৰ এড্ৰেছ দিব বিচাৰিছে স্কুলৰ, কেফে, শ্বপিং চেণ্টাৰ, বাৰ, ছুপাৰ মাৰ্কেট, ক্লথিং শ্বপ, হোমৱেৰ শ্বপ, ইলেক্ট্ৰনিক্স, ৰিটেইল এণ্ড ৰিপেয়াৰিং শ্বপ, এইবিলাক আপুনি যেনেকুৱা এড্ৰেছ দিব বিচাৰে তাৰ মতে কেটাগৰী চিলেক্ট কৰিব। তাৰপিছত আছে এড ফোন, আৱাৰ্ছ, ৱেবছাইট এণ্ড ফটোজ। আপুনি ইয়াত ফোন নাম্বাৰ দিব পাৰে। ৱেবছাইট যদি আছে ইয়াৰ লগত ৰিলেটেড কিবা ৱেবছাইট দিব পাৰে। অপেনিং ডেট দিব পাৰে দিব বিচাৰিলে। আপুনি সেই যিটো লোকেশ্যন দিব বিচাৰিছে তাৰ 2 কপিমান ফটো যদি ইয়াত দি দিয়ে, তেতিয়াহ'লে মানুহে বিচৰাত ভাল হ'ব। এই সকলোবোৰ হোৱাৰ পিছত আপুনি যদি এই সোঁফালে ওপৰৰ চাইডে থকা চিনটোত টাচ কৰে, তেতিয়াহ'লে আপোনাৰ এড্ৰেছটো অট'মেটিক গুগল মেপছত যোনে চালেও গম পাব। আপুনি যিটো নাম দিয়ে সেই নামটো যদি চাৰ্চ কৰে, তেতিয়াহ'লে আপোনাৰ লোকেশ্যনটো গুগল মেপছত দেখুৱাব খুব সুন্দৰভাৱে। গতিকে আপুনিও কৰক। আপোনাৰ ঘৰৰ দিয়ে যদি দোকান আছে দোকানৰ এড্ৰেছ দিব পাৰে, বা বেলেগ কিহবা এড্ৰেছ দিব বিচাৰিছে দিব পাৰে। ধন্যবাদ।